to my party, we're just getting started. A life is a dream or a nightmare scarring. ইণ্ডিয়া গেটৰ কাৰণে ওলাইছোঁ নাও পৰা ওলোৱা হৈ গ'ল ইয়াৰ পৰা যাম ইণ্ডিয়া গেট টিকেট ধৰিলোঁ মেট্ৰত এণ্ট্ৰি কৰি দিলোঁ তাৰপৰা ইণ্ডিয়া গেট যোৱা হ'ল বাকী আপোনালোকে চাই থাকক কি হয় কি নহয় এই ৰ'দৰ তাতে ডিঙিতে গামোচাটো লাগি আছিলে ট্ৰেইনত মানুহ এজনে চালে চাই পিনে সুধিছে ক'ৰ হয় তোমালোকৰ অসমৰ নেকি শুনি কিবা এটা ভাল লাগিছে ভাল কেনেকুৱা লাগিলে সেইটো কোৱা কমপ্লিমেণ্টটো শুনি কেনেকুৱা লাগিলে অসমৰ সন্মান যে গামোচা যিটো সন্মানটো পাইছে গামোচা চাই পেলাই মানুহ সন্মানটো দি দিছে যে আপোনালোক আছাম চে আয়ে হে কিয়া এই সন্মানটো পাই ভাল লাগিলে কি ক'ম আৰু চাহপাতৰ কথা এটা ক'লে ভাল লাগে আপোনাক ভাল লাগিলে বাকী আচলতে তুমি ইণ্ডিয়া গেট দেখাই আছে আমি আহি পাইছোঁ ইণ্ডিয়া গেট আপোনালোকে চাব পাৰে এতিয়া ইয়াত যি পাৰোঁ এইবাৰ আমি আহি পাইছোঁ যি পাৰোঁ সেইবোৰ আপোনালোকক দেখাম আপোনালোকে আমাৰ লগত লাগি থাকক তাকে চাব পাৰে কিমান মানুহ আছে কেমেৰামেন ইয়াত ঘূৰি আছে কি কেমেৰা দিব কি কেমেৰা আছে ফটো মাৰি দিব সেই ফটো মাৰা ফটো ইয়াত আহিলে আপোনালোকে ভাবো জানি কেমেৰা ফটো হায়েষ্ট 10 টকা তাতকৈ বেছি নহয় খুজিব 30 টকা 40 টকা তাতকৈ বেছি 10 টকাতকৈ বেছি নিদিব বাকী চাই থাকক কেনেকুৱা লাগে কি কথা চোৱা কেমেৰা হাতত খেতি হৈ আছে নে কি কেমেৰা হাতত খেতি হৈ আছে ইণ্ডিয়া গেটত কেমেৰা হাতে কেমেৰা ইয়াতে কিমানো চাবা চব কেমেৰা সিহঁতক মানে মেইন কথা ভিতৰলৈকে যাব নিদিয়ে তালৈকে যাব নিদিয়ে খেদি দিয়ে মানে সেই ভিতৰ পিনে গ'লে খেদে সেইবুলি সিহঁতি মানে বাহিৰতে যে গোটেই গাল গেদাৰিং কৰি থাকে সেই তাতে কেমেৰা কৰি থাকিম আজি আমি আহি পাইছোঁ এতিয়া ইণ্ডিয়া গেট ভাল লাগিলে ফটো মাৰা কমৰ বেগেনা খোৱা বেছি হ'ল আপোনালোকে আহিলে সাৱধান থাকিব ফটো চটো নামাৰিব ফটো মাৰিলে মোবাইলত মাৰিব কেমেৰাত ফটো নামাৰিব নহ'লে বেগেনা খাই যাব গমেই নাপাব বেগেনা কোন পিনৰ পৰা দি আছে এতিয়া আমি এটা ৰং কি কৰি আছো না এনেকৈ ৰোড পাৰ হৈ নাযাওঁ আমি তল পিনে আণ্ডাৰগ্ৰাউণ্ড হৈ পাৰোঁ এই পিনৰ পৰা পাৰোঁ ৰাইট ফটো মাৰি এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে বাচ্চাটো কৰি খেলি ভাল নালাগিলে এই আমাৰ তাত হ'ব লাগিছিলে কথা শুনিছা নাই সেই বুলি যিমানটা কথা ক'লো মুখে মুখে সিমানটাই ক'লো মনে মনে হয়তো একো নাই আপোনালোকে আহিলে খালি সাৱধানে ফটো মাৰিব ফটো নামাৰিব কেমেৰামেনবিলাকৰ পৰা নিজৰ মোবাইল দি মাৰিব নহ'লে কেমেৰা লৈ আহিব মই ভুল কৰিলোঁ সেইবিলাক ক'লো ঘৰত কেমেৰা পৰি আছে তাতে কেমেৰা লেভেল চলাই আছোঁ ঘৰত কেমেৰা পৰি আছে ভুল কৰিলোঁ খালি লৈ নাহিলোঁ একো নাই দিয়ক সেইবিলাক কৈ থাকে এইটো ইণ্ডিয়া এইটো সেই তাত আছে সেইখিনি তালৈকে যাব হ'লে এইপিনে ৰাস্তা আছে ৰাস্তা দি যাব নোৱাৰোঁ এইপিনে আণ্ডাৰগ্ৰাউণ্ড হৈ পিনে তাৰপিছত যাব লাগিব সেই তলেদি যাব লাগিব এই তলেদি গৈ পিনে ৰাস্তাখিনি পাৰ হয় তাৰপিছতে ওচৰত গৈ পাম দিয়ে মোবাইলৰ কেমেৰা পাৰি কেমেৰা মানে টুৰিষ্টবিলাক উৎপাত কৰে না সেইবুলি আৰু অলপ প্ৰব্লেম হয় আমি এইপিনে তলেদি যাব লাগিব আৰু ইতিহাস যি লিখা আছে ইয়াতে লিখা আছে চব যিমান যি লিখা আছে আগত কেনেকুৱা আছিলে ইণ্ডিয়া গেটৰ এই জেগাটো এইটো মেইন এৰিয়াটো য'ত ইণ্ডিয়া গেটটো আছে তো এনেকৈ গোটেইখিনি মেপ বনোৱা আছে আপোনালোকে আহিলে চাই ল'ব পাৰিব নিজে তো ইমানখিনি দেখাই থাকিবলৈ সময় নাই সৰু সৰু ব্লগ বনাব লাগিব এনেকৈ গোটেইটো সেই তালৈকে আছে ওপৰত দি উঠি গ'লে আমি ইণ্ডিয়া গেটৰ ওচৰত পাই যাম একেবাৰে ৰাস্তা আমি তলেদি এপিনেদি পাৰ হৈ আহিলোঁ আহি পিনে আমি এতিয়া ইয়াত ইণ্ডিয়া গেট পালোঁ কেনেকুৱা লাগিছে জনাব সাৰ এটা ইমাৰতত সেইকেইটাত নহয় সেইকেইটাত তোমাৰ এনেই ঢেৰ আৰ্মি সেইবিলাক লিখা আছে এই ইমাৰতকেইটাত এই ইমাৰতকেইটাত এই ইমাৰতবিলাকত সাৰ এটা শ্বহীদৰ নাম লিখা আছে এটা ইটাত এটা শ্বহীদৰ নাম লিখা আছে জুম কৰি মই দেখাইছোঁ ধৰিব পৰা নাযাব চাগে কিন্তু এটা ইমাৰতত এটা শ্বহীদৰ নাম লিখা আছে ওচৰৰ পৰা কেমেৰাত চালে গম নাপাব ওচৰৰ পৰা চাব লাগিব ওচৰৰ পৰা চালে গম পাব বস্তুটো কি বাৰু মই অলপ ওচৰত গৈ পিনে দেখাই আছোঁ কেনেকৈ কি আছে ইয়াত ইণ্ডিয়া গেটৰ তলত আছোঁ বৰ্তমান আৰু এটা শ্বহীদৰ নাম লিখা আছে ইয়াত ইমাৰতবিলাক চালে ভালকৈ বুজি পাব আৰু এটা শ্বহীদৰ নাম লিখা আছে যিমান সৰু হৈছিলে এটা ইটাত এটা মানুহৰ নাম লিখা আছে চালে গম পোৱা যায় এইটো কেমেৰাত চালে গম নাপাব ওচৰৰ পৰা আহি চাব লাগিব
নাম লিখা ইণ্ডিয়া গেটে নাই বাকী এইপিনে বহুত বস্তু আছে যি আছে যি পাৰোঁ মই দেখাই থৈ যাম বাৰু এনেই ভিতৰ পিনৰ পৰা আহিব পাৰে সেইপিনৰ পৰা আপোনালোকে আহিয়ে এইটো ইণ্ডিয়া গেটটো এনেও সেইপিনৰ পৰা মেইন এণ্ট্ৰিটো সেইপিনৰ পৰা হয় একচুৱেলি যিহেতু পিছপিনে চাইডটো পিছপিনৰ চাইডৰ পৰা চাই বেছি ভাল লাগিছে আপোনাৰ লগতে ইয়াত আছে সুভাষ চন্দ্ৰ বসুৰ মূৰ্তিটো আছে ইয়াতে বনোৱা আছে বাকী এইপিনে এনেই এপাক মাৰিব ঘূৰিব পৰাকৈ আৰু বাকী ইয়াততো দেখাবলগীয়া তেনেকুৱা এনেই গাৰ্ডেন চাৰ্ডেন ধুনীয়া গাৰ্ডেন আছে সৰু মূৰ্তি বহুত বনোৱা আছে তেনেকুৱা একো এতিয়ালৈকে মই তেনেকুৱাবিলাক ভিডিঅ' বেছি এটা কৰা নাই কাৰণ মেইন যিখিনি বস্তু সেইখিনিয়ে দেখাই দিছোঁ আৰু উদ্যোগ ভৱনৰ পিনৰ পৰা আহিছিলোঁ ইয়াত ষ্টেজো এটা দেখা পালোঁ ভাল লাগিছে ষ্টেজৰ লগত আমি চবেই ফটো চটো মাৰিছোঁ বহুত ভাল লাগিছে কেতিয়াবা কিবা এটা দি যাব পাৰে ভাল লাগিছে ই মোৰ কথা শুনি আছে কিবা ক'ব নি ভাই নতুন গীতে কিবা কবি ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ओके ठीक है जितना बोला আমি আহোঁতে ৰাষ্ট্ৰপতি ভৱন পাই গ'লোঁ এইপিনে ইণ্ডিয়া গেটৰ পৰা আহোঁতে ইণ্ডিয়া গেট এইপিনে চিধা আহিলে ৰাষ্ট্ৰপতি ভৱন পাই যায় কিন্তু আহিব লাগে বহুতখিনি কমচে কম 4.5 কিলোমিটাৰ 5 কিলোমিটাৰ ধৰি লওক খোজকাঢ়িব লাগিব আৰু উপায় নাই খোজেই আহিব লাগিব কাৰণ এইবিলাকত গাড়ী মটৰ টমটম এইটো ৰাস্তাত একো নচলে মাজে ৰাস্তা পাব 3-4টা ৰাস্তা পাব আপুনি যি মেট্ৰ' ষ্টেচনৰ পৰা যিটো নামিব ইণ্ডিয়া গেট বুলি কৈ পিনে সেই ইণ্ডিয়া গেটৰ পৰা মেট্ৰ' ষ্টেচনৰ পৰা নামি পিনে একো অটো চটো একো ল'ব নালাগে অটোৱালাবিলাকে সুধিব যে ইণ্ডিয়া গেট কৈ পিনে আপোনাক এইপিনে বহুতখিনি ঘূৰাই লৈ যাব এনেই ঘূৰাই নি পিনে 60 টকা 80 টকা লৈ ল'ব গতিকে ইমানখিনি যাবই নালাগে নামি পিনে অলপ ৰাইট চাইডে আহিলেই হ'ল চিধা ইণ্ডিয়া গেট পাই যাব মাজত ৰাস্তা আকৌ এইপিনে বেক আকৌ পিছপিনে চাব এনে এক চাইডে মানে ইণ্ডিয়া গেট আপোনাৰ এক চাইডে ৰাষ্ট্ৰপতি ভৱন তো সেইখিনি চাই ল'ব ৰাইট চাইড বা লেফ্ট চাইড দুই চাইডৰ পৰা এক চাইডে হ'লেই হ'ল আৰু সেইখিনি চাই ল'ব আপোনালোকে এই ৰাষ্ট্ৰপতি ভৱন ইয়াতে আছে ওচৰত ৰাষ্ট্ৰপতি ভৱন এইটো চাইডে আপোনাৰ ইণ্ডিয়া গেট মাজতে তাতে ৰাস্তা আছে এইপিনে আছে মেট্ৰ' ষ্টেচন এইপিনে আছে আপোনাৰ বেলেগ এইপিনেও মেট্ৰ' ষ্টেচনে আছে নামিলে আপুনি ৰাইট চাইডে নহ'লে লেফ্ট চাইডে আহি চাব ইণ্ডিয়া গেট পাই যাব ৰাষ্ট্ৰীয় ভৱন পাই যাব কিন্তু একো টেম্পু চেম্পু একো ল'ব নালাগে সিহঁতি ক'ব টেম্পু ল'ব কাৰণে কিন্তু ল'ব একো নালাগে অলপ খোজকাঢ়ি দিলেই চাই ল'ব পাৰিব বাকী এইখিনি চাই ল'ব আৰু বাকী ব্লগটো চাগে ইয়াতে শেষ কৰিম বাকী আগলৈকে চাওক কিমানটো কি বনাবলগীয়া একো নাই মেট্ৰত যোৱা সময়ত বহুত ভাগৰি গ'লোঁ গোটেই দিনৰ পৰা এইবিলাক কৰি এটা দিনত গোটেই জেগা ঘূৰিছোঁ লালকিল্লা কুতুব মিনাৰ ইণ্ডিয়া গেট ৰাষ্ট্ৰীয় ভৱন এইবিলাক চব মুখৰ কথা নহয় ইমান সহজ কথা নহয় ঘূৰা ইমান চব ঘূৰি মেলি চালোঁ দেখালোঁ যিমানটো পাৰে চাই ল'ব আপোনালোকৰ আহিলে মুঠতে বাচি চিন্তি চলিব লাগে আৰু কথাই একো নাই বাহিৰতক এৰিলোঁ বাহিৰতক লাষ্ট সীমা এৰা হ'ল বাহিৰতক যিমানটো যি কৰিলোঁ বাকী নোৱাৰিলোঁ আৰু বহুত হ'ব যেতিয়া নেক্সট টাইম হ'ব তেতিয়া ভালকৈ প্লেনিং বনাই আহিব ন মোক জনাই আহিব নতুনকৈ আহিলে তেতিয়া জনাই আহিব বাকী তেতিয়া সম্পূৰ্ণ মোৰ ওপৰত এটা ব্লগ বনাইছে এতিয়া চাব আপোনালোকে আকৌ লগ পাই আছোঁ নতুন এটা ব্লগত অতি সোনকালে আমি এইটো প্লেনিং কৰিম মানে প্লেনিং এইটো বনাম আৰু ঠিক আছে বাকী নেক্সট বেলেগ এটা ব্লগত